সেইদিনা আছিল 15 জুন লনচিঙৰ বাৰ্থডে। লনচিং আমাৰ ভতিজা। লনচিঙৰ প্ৰত্যেকটো জন্মদিনত মন্দিৰলৈ গৈ তাৰ হৈ শৰাই আগবঢ়োৱা হয়। এইবাৰ মন্দিৰ যোৱা নহ'লে, সেইকাৰণে তাৰ লগৰ ল'ৰা ছোৱালীখিনিক মাতি ঘৰতে চাকি এগছ জ্বলাই সেৱা ল'লে। লনৰ কাৰণে কেক এবাৰ ময়ে বনালোঁ। সি ক'লে যে খুৰী তুমিয়ে মোৰ কাৰণে কেক বনাব লাগিব, চকলেট কেক। আৰু এয়া চকলেট কেক বনালোঁ। খাই খুবেই ভাল পালে ৰাইজে, গতিকে মোৰো ভাল লাগিলে। কিবা এটা বস্তু নিজেই বনাই আনৰ পৰা প্ৰশংসা পালে সঁচাকৈ খুব ভাল লাগে। আমাৰ লন উৎপতীয়া নহয়, বাধ্য, ঠাণ্ডা আৰু কিন্তু অকণমান লাজকুৰীয়াও সি, মৰম লগা, কথা ক'লে শুনে। তাৰপিছতে 12 মান বজাত আমাৰ পৰিয়ালৰ সকলোখিনি বোৱাৰী আহিলে। আহি লগে ভাগে মিলি লুচি চব্জি বনাই খাই বৈ লনৰ বাৰ্থডে বুলি অকণমান ফূৰ্তি কৰিলে। কামত ব্যস্ত থাকিবলগীয়া হোৱা কাৰণে সকলোখিনি ৰেকৰ্ডিং কৰিবলৈ সময় নহ'লে। ফ্ৰেণ্ডছ, গৰম বহুত, দিনটো তেনেকৈ পাৰ হ'ল। আমাৰ ওচৰৰ পৰিয়ালৰ সকলোবিলাক আহিলে, লুচি চব্জি তেনেকৈ খালে। আৰু এতিয়া ৰাতি আমাৰ গোটেইখিনি মানে ডাঙৰ বা সৰু বা ভিনদেউ, তাৰপিছতে আমাৰ ভতিজা মানে সম্পৰ্কীয় ভাস্কৰ ভণ্টি আৰু গোটেই ভাগিনকেইজনী গোটেইখিনি আহি পাইছেহি। ডাঙৰ বাহঁতে আইচক্ৰীম লৈ আহিছিলে আৰু চবেই এতিয়া আইচক্ৰীম খোৱাত ব্যস্ত। ভতিজা, আমাৰ একমাত্ৰ ভতিজা লনচেং, আৰু এয়া মুনচেং, আমাৰ সৰুজনী বা জুনিবাৰ ল'ৰা লনচেং, আৰু তাৰ আজি বাৰ্থডে। আৰু ৰাতি এতিয়া দিনটোত তাক মানে পোৱাই নহ'লে, কাৰণ তাৰ লগৰবিলাক চবকে পালে, গতিকে খেলা ধূলাতে সি ব্যস্ত থাকিলে। এতিয়া ৰাতি সময়ত অকণমান হাঁহি দিয়া, কিমান মন মাৰি আছা। আজি তাৰ 9 বছৰ কমপ্লিট হ'ল, সি 10 বছৰত ভৰি দিলে। তাৰপিছতে ডাঙৰ ল'ৰা হৈ আহি আছে। আৰু ইয়াক নাপাওঁৱেই মই, কাৰণ ইহঁতে বাগানত থাকে। দাদা আনন্দ বাগানতে চাকৰি কৰে, গতিকে সিহঁতে দাদা বৌ আৰু ই বাগানতে থাকে। সেয়া। আৰু এতিয়া তুমি কোন ক্লাছ পালা কৈ দিয়া? এবাৰ ক্লাছ 3 পাইছোঁ। আৰু ৰেংক পাই পঢ়াত ভাল, আৰু আগলৈও তেনেকৈ থাকিলেই হয়। আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে তাৰ আগন্তুক বছৰবিলাক খুব সুন্দৰভাৱে যায়। চবেই নিজৰ নিজৰ কামত ব্যস্ত। এইফালে মানে মুভি চোৱাত ব্যস্ত। এজনী চুইটি, এয়া প্ৰজ্ঞা, আগৰ ভিডিঅ'টোত আপোনালোকে দেখিছে। এইজনী হৈছে ইয়েনখা, তাই বৰ লাজ কৰে অ'। গোটেই কেইজনী মিলি এয়া এনেকুৱা বেবেৰী বাংবিলাক চোৱাত ব্যস্ত। আৰু মই যে কৈছিলো ভতিজা এটা আহিছে বুলি, এয়া ভাস্কৰ। দেখা আকৌ মই হাৰমনিয়ামখন বজাইছিলো। হাই কোৱা। হাই। ই গান গাই আজিলৈকে পিছে আমি শুনিয়ে পোৱা নাই। গান গাই শুনাম বুলি কৈছে। আপোনালোকেও শুনক, আমিও শুনো, হয় নাই একেলগে। আমাৰ ভাস্কৰে গান গাব, গতিকে চব এক্সাইটেড, মানে চব পাগল হৈ গৈছে। তাৰ পাছতে আমাৰ আৰম্ভ হ'ল প্ৰায় 9 মান বজাৰ পৰা গানৰ মেহফিল। প্ৰজ্ঞাই গান গালে, ইয়েনখামে গান গালে,
মইতোতো এনি টাইম থাকিলোৱেই হাৰমনিয়ামখন লৈ গতিকে সেই সময়খিনিও খুব ভাল লাগিল আৰু ভাস্কৰৰ ভাইটি ভৱেশ আহিছে তাইক আমি মৰমত মানে আপেল বুলি মাতো এয়াও ভতিজা সি ডাঙৰ ভাস্কৰ ডাঙৰ ভৱেশ সৰু নমস্কাৰ আৰু এজনী স্মৃতি দেখিছে আকৌ এবাৰ ভৱেশে ইমান ধুনীয়া গীত গালে গোটেই পৰিৱেশটোৱে সলনি কৰি পেলাইছিল বহুত 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 ভাল লাগিলে ক'বলৈ ভাষা নাই আৰু ইহঁতিও কম নহয় সিহঁতৰ পষ্ট চাওক প্ৰায় 11মান বজাত চবেই খাই বৈ আজৰি হৈ ঘৰা ঘৰি হ'ল দিনটো ভাল লাগিল চবেই ফূৰ্তি অকণমান কৰিলোঁ লগে ভাগে মিলি